হাই ফ্ৰেন্স, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয়তা লাভ কৰা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ দেখাব লগা এপিছডটো হৈছে ২৯৪ এপিছড। আজিৰ এই ২৯৪ এপিছডটো চাবৰ বাবে খুবেই ভাল লগা হ'বলৈ গৈ আছে, কিয়নো আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব অৰিহণে আজিৰ খণ্ডটোত জোনবাইক লগ কৰিবলৈ যাব আৰু কিয় থানালৈ যোৱা নাছিলে তাৰ বিষয়ে জোনবাই আগত সোধা দেখিবলৈ পাব। এতিয়া বাৰু জোনবায়ে বৰা পুলিচ অফিচাৰজনে যে জোনবাইক অপমান কৰিছিলে তাৰ বিষয়ে অৰিহণৰ আগত সকলোবিলাক কথা কৈ দিব নেকি? আৰু যদি জোনবায়ে সকলোবিলাক কথা কৈ দিয়ে তাৰ পিছত বাৰু অৰিহণ পুলিচ অফিচাৰজনে বৰা পুলিচক কি ক'ব? জানিবৰ বাবে চাই থাকক আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। আনফালে আজিৰ খণ্ডটোত অৰিহণৰ বায়েকে মাকৰ আগত অৰিহণৰ বাবে যে এজনী ছোৱালী পচন্দ কৰি থৈ আহিছে আৰু সিদিনা যে কৈছিলে ছোৱালীজনীৰ বিষয়ে, আজি যে সেই ছোৱালীজনীক একেবাৰে পচন্দ বা ঠিক কৰি থৈ আহিছে তাৰ বিষয়ে অৰিহণৰ মাকৰ আগত ক'বগৈ। আৰু তেতিয়া মাক আচৰিত হৈ পৰিব আৰু তই এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লি? অহিৰণক নোসোধাকৈ তই এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লি? তাৰ বিষয়ে মাকে কৈ থকা দেখিবলৈ পাব। এতিয়া বাৰু অৰিহণৰ বাবে যিজনী ছোৱালী বায়েকে পচন্দ কৰিছে সেইজনী ছোৱালী বাৰু অৰিহণৰ পচন্দ হ'বনে? নে বাৰু আনফালে জোনবাইৰ লগত অৰিহণ প্ৰেমত পৰিব? আপোনালোকৰ মতামত কি নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। আৰু আনফালে পুলিচ অফিচাৰজনে যোৱাটো খণ্ডত বেদৰ সকলোবিলাক ইনফৰমেশ্যন এজন মানুহক ফোন কৰি দিবৰ বাবে কয়। এতিয়া বাৰু বেদে কেনেকৈ ইমান সোনকালে উন্নতি হ'ব পাৰিলে তাৰ বিষয়ে বাৰু সকলোবিলাক ইনফৰমেশ্যন দি দিব নেকি? আৰু ইনফৰমেশ্যনখিনি দিয়াৰ পাছত বেদক বাৰু পুলিচ অফিচাৰজনে এৰেষ্ট কৰিব নেকি? জানিবলৈ চাওক আজিৰ খণ্ডটোত। আনফালে আজিৰ খণ্ডটোত অনুভূতিয়ে বেদৰ লগত ফুৰিবলৈ যোৱা দেখিবলৈ পাব। এতিয়া বাৰু অনুভূতিয়ে ৰিধিমাৰ অফিচত জইন কৰাৰ আগতেই বিভানে বাৰু কিবা প্লেনিং কৰিব নেকি? আপোনালোকৰ মতামত কি নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। লগতে যদি প্ৰথমবাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগত পাবৰ বাবে। তেন্তে নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ।